হে গাইজ আমি এতিয়া আহি পালোঁ এখিনি কিবা নামটো কি আছিল এখিনি নামটো কি আছিল এইখিনি কুমড়িকাটা পাৰ হৈছোঁ আৰু কুমৰিকাটা পাৰ হৈছোঁ এখন চাহ বাগানৰ নামটো চৰি পাহৰি গ'লোঁ কৈছোঁ অলপ পিছত কিন্তু একদম মজা লাগিছে চাওক আমি এতিয়া ভূটানেৰ এখিনি এইফালে ভূটান পাহাৰ আছে এইটো ভূটান অঁ আমি কিবা এটা খাই ল'লোঁ আগত তামোলপুৰত আৰু আমাৰ আচলতে প্লেনটো হঠাৎ হৈছে গতিকে আমি বঢ়িয়াকৈ পেট পূজাটো কৰি ল'লোঁ আৰু এতিয়া চাই থাকক ভূটান দেখাম মজা একদম ধুনীয়া পৰিৱেশৰ মাজত আৰু গধূলি টাইম এইটো সময়ত মজা লাগে সঁচাকৈ কৈছোঁ চাই থাকক আৰু গাইজ আমি এতিয়া আহি পালোঁ ভূটান বৰ্ডাৰ আমাৰ এতিয়া চেক কৰি আছে চাৰিওভাগে আমি এতিয়া চেক কৰি আছোঁ এটা গটা গটা আছে গাড়ীখন পাৰ হ'ব মেইন গেটেদি চাই থাকক মেইন গেট ভূটান গেট মজা আৰু গাইজ আমাৰ আধাৰ কাৰ্ড গাড়ীৰ RC এইগিলাখান চব চেকিং কৰিলাক তাৰে পিছত আমাক এণ্ট্ৰি কৰিব দিছে তো এতিয়া বলক আমি ভূটানৰ নাজাৰা চাওঁ আৰু গাইজ ৱেলকাম টু ভূটান আৰু আমি এতিয়া এই যে এটা মনেষ্ট্ৰি এটা পালোঁ তো চাই থাকক মজা লাগে অলপমান মানে আমাৰ আহাতে অলপ গধূল হ'ল বাৰু তথাপিতো যেখিনি দেখা পাইছে এইটো চাই থাকক মজা একদম চলো ঘূৰাব পাৰি এতিয়া ঘূৰি আছে দেখোন মোক ঘূৰাও ন অলপমান লাগি ঘূৰাই দিলোঁ চবেই ঘূৰাইছে মই কিয় নঘূৰাওঁ হে চাই থাকক ধুনীয়া নাজাৰা ইফালে ৰাস্তা চাৰিওভাগে ৰাস্তা আৰু কিমান পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখছি মানে সেইটো এটা বহুত ভাল লগা আৰু ধুনীয়া মজা লাগছি চাই থাকক গাইজ আমি এতিয়া আহি পালোঁ ভূটানৰ এখন বজাৰ চানৰূপ জংঘাৰ বজাৰ নেকি নাজানো কিবা লেখা আছে বুজিও নাপাওঁ হয় হ'ব আৰু কিবা এখন বজাৰ বুলি গম পাইছোঁ আৰু দোকান চোকান আছে এতিয়া ৰখিলোঁ আৰু এই কেৰাম খেলি আছে 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 এখন টেক্সি অনলি আচ্ছা আচ্ছা টেক্সিৰ জেগা আচ্ছা হ'ব বাৰু বুজা নাছিলোঁ কাৰণ প্ৰথম আহিছোঁ যিহেতু হ'ব কথা নাই কেনে লাগিছে বেলেগ বঢ়িয়া মজা ভূটানত আহি পেলাই বঢ়িয়া বঢ়িয়া এই কেনে লাগিছে মজা 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 আৰু কি ক'বা তুমি বোলে মাক্স চাঙতে ভাল ৰাস্তাত দেখিছে বোলে আকৌ নাই আৰু আমি এতিয়া আহি পেলাই বজাৰৰ মাজত এখন হেৰি আছে জুইচৰ মানে দোকান যিমান লাগে গোটেইবিলাক আছে আমি এই ৰঙা যোনটো আছে সেইটো খাই আছে এইটো হৈছে স্প্ৰাইটৰ মানে এটা ফ্লেভাৰ আৰু সেউজীয়া আছে সেউজীয়াটো আৰু এটা মিক্সিং এটা আছে গতিকে আমি ৰঙাটো অৰ্ডাৰ দিলোঁ চাই থাকক কিবা পাপ পালোঁ
আৰু এখন হৈছে পাৰ্ক ৰকি যাওঁ তো ক্ৰছ কৰি আমি আৰু এইটো ভূটানৰ ৰজা বিশ্ৰাম কৰি আছে কেনেকুৱা লাগিছে ঠাণ্ডা পৰিৱেশ আৰু গাইজ আজি প্ৰথমবাৰৰ কাৰণে ভূটানত আহিছিলোঁ আজি ভূটানত আমি বজাৰ কৰিলোঁ বজাৰত কিছুমান বস্তুত কম দাম আৰু কিছুমান বস্তুত দাম আছে বাৰু মানে ভাৰতৰ তুলনাত গতিকে আৰু চবতকৈ ডাঙৰ কথাটো হৈছে আমাৰ তাতে যোনটো মিৰিণ্ডাৰ বটল 2 লিটাৰৰ সেইটোত 100 টকা 110 টকা সেনেকৈ লয় তো ইয়াতে 2 লিটাৰৰ ছেম বটল পাইছোঁ 80 টকাত তো লাভ হৈছে মজা চাই থাকক আৰু এতিয়া আমি বজাৰ কৰিলোঁ আৰু অলপমান ফুৰি পেলাই আৰু যাওঁ আৰু দেৰিও হৈছে 8টা বাজে তো গাইজ কেনে লাগছি ভাল লগা নাই ন দিনো আহিব লাগিব আৰু নাদো ক'ত ৰলাক আহি আছে ফটো উঠছি মিয়া বিবি ধুনীয়া মেনজং হেল্ল' আৰু এখন হোটেল পালোঁ KB চাম্বালা হোটেল তো বলক এইকেইটা চাহ তাহ খাওঁ মজা চাহ কি ক'বা মেনু শিষ্য আৰু গাইজ আমি চাহখিনি খাই আহিলোঁ কি এটা মজা লাগছি ধুনীয়া বতাহ ঠাণ্ডা পৰিৱেশ এতিয়া আমি চাহটো খালোঁ আৰু এতিয়া ডাইৰেক্ট আমি ঘৰ যাওঁ তো চাই থাকক বাই